পথে বিপথে ঘূৰি ফুৰা এটা কুত্তাৰ সাধু শুনক। এটা কুকুৰ আছিল আৰু আছিল তাৰ এগৰাকী ঈশ্বৰৰ দৰে মালিকনী। মালিকনীক অহা দেখিলেই কুকুৰটোৱে নেজ জোকাৰি তেওঁৰ ভৰি দুখন চেলেকি সপি দিছিল তাৰ আত্মসন্মান। আত্মসন্মানৰ বাদে কুকুৰ এটাৰ থাকেই নেকি? সিও ভাবিছিলে আত্মসন্মানতকৈ ডাঙৰ উপহাৰ মই দিমেই বাকী। গতিকে সি তেনেকৈ চেলেকি থাকিল খোজকাঢ়ি আহোঁতে লেতেৰা হোৱা মালিকনীৰ ভৰি দুখন। কিন্তু সদায় কথাবোৰ একে হৈ নাথাকে। কুকুৰ সলনি নহলেও অন্তত মানুহ সলনি হয়। এদিন মালিকনীক তেওঁৰ নতুন বন্ধু এজনে উপহাৰ হিচাপে দিলে এযোৰ নতুন জোতা, যাতে খোজ কাঢ়োতে আৰু কেতিয়াও তেওঁৰ ভৰিত বোকা নালাগে। নতুন জোতাযোৰ দেখি কুকুৰটোৱে উপলব্ধি কৰিলে যে এই জোতাযোৰৰ দাম তাৰ আত্মসন্মানতকৈ বহুত বেছি। পৰিষ্কাৰ ভৰি দুখনক এতিয়া আৰু কুকুৰৰ প্ৰয়োজন নাই। তথাপিতো উপজাচি কুকুৰটোৱে নিজেই আগবাঢ়ি যায় ভৰি দুখন বিচাৰি। বিৰক্ত হৈ মালিকনীয়ে এদিন তাক নতুন সেই জোতা জোৰেৰেই কোবালে। তই মোৰ জীৱনৰ পৰা আঁতৰি থাক বুলি গালি পাৰি তাক উলিয়াইও দিলে। কলেজ, স্কুল বা অফিচলৈ যাওঁতে আপোনালোকে পথে বিপথে ঘূৰি ফুৰা কুত্তাটোক যে দেখে, সি আচলতে সেই কুকুৰটোৱেই, যিয়ে অৱশিষ্ট আত্মসন্মানখিনিকো উজাৰি দি গুচি যাব বিচাৰে। আৰু সেইখিনি দি হয়তো এদিন সি গুচিও যাব। সি মৰি থাকিব, মৰি পচি যাব, পচি পচি গোন্ধাব। আৰু পৰিষ্কাৰ এই মানুহবোৰে তাক পুতি থব, যাতে আৰু সি কেতিয়াও গোন্ধাব নোৱাৰে। আৰু তাৰপিছত আৰু কি? সকলোৰে নিজৰ নিজৰ পৃথিৱীখন চলি থাকিব। আপুনি কি ভাবে এটা কুত্তাৰ বাবে এই পৃথিৱীখন ৰৈ যাব? নৰয়।